পেণ্টৰ ৰছীডাল টাইটকৈ মাৰি ল'লোঁ আৰু এতিয়া এডাল লৈ ল'লোঁ প্ৰিয়া নহয় বাৰু, এনেই বাঁহে এডাল বনাই লৈছোঁ কাৰণ আমাৰ পথাৰৰ পৰা ধান আনি আছে, দেউতাই বহুতখিনি আনিলে। এতিয়া মই যাওঁ এইডাল বিৰিয়া লৈ পেলাই নিজে বনাই লৈছোঁ বাঁহৰ। লেটছ গ'। আৰু এয়া হৈছে আমাৰ মাটিখিনি, ধান ইয়াৰ পৰা নিব লাগিব, ৰাস্তা কাষতে আছে। আৰু পথাৰত গৈ আমাৰ বছক সুধিলোঁ যে কোনখিনি নিব লাগিব কোনখিনি নালাগে, গতিকে দেউতাই দেখুৱাই দিলে আমাক এইখিনি লৈ যায় আৰু মই সেইমতে দেউতাৰ গাইডেঞ্চ ফ'ল' কৰি পেলাই ধুনীয়াকৈ মুঠিবিলাক লৈ 10টাহে লৈছোঁ দে, তাতকৈ বেছি নাই পৰা আকৌ ল'ব। বহুত কষ্ট কাৰণে বিষাই গৈছে। আমাৰ পোৱালিটোৱে এটা আনিছোঁ, আমাৰ খুৰাহঁতৰ পোৱালিটোৱে। আৰু তাৰপিছত দেউতাকো মুঠি কেইটামান ভৰাই দিলোঁগৈ পাচিযোৰত, গতিকে আৰু তাৰপিছত আহি পাই গ'লো ঘৰ। কমপ্লিট হৈ গ'ল। এতিয়া গাটো ধুই